ৰাতি প্ৰায় 8টা বাজিছে আৰু মই এইফালে ধুনীয়া গুটি লৈ ৰেডি দিনত সময় পোৱা নাছিলোঁ সেইবাবে এতিয়া ৰাতিয়ে মই এইখিনি ৰুই থৈ দিম এতিয়া যিহেতু ঠাণ্ডাৰ দিন আমাক যিকোনো বস্তু এটা মানে বনালে ধুনীয়াটো লাগেই তো এইবিলাক মই ইয়াত যিবিলাক হেংগিং পট হয় তো এইবিলাক ৰেডি কৰি থৈছোঁ মাটিৰ দিনতে মই অলপ সময় পাইছিলোঁ ৰাতিপুৱা তো এতিয়া এইবিলাকত মই এতিয়া ধুনীয়া গুটিখিনি মই ভিজাই থৈ দিছিলোঁ ৰাতিপুৱাই আৰু এতিয়া ৰাতিখিনি মই অলপমান শুকাব দিছোঁ পানীখিনি গোটেই গুচাই দিছোঁ আৰু এতিয়া মই গোটেইকেইটাতে অলপকৈ দি যাম তাতে প্ৰথমবাৰ ভিডিঅ' কিছুমান চাই থাকোঁ ভিডিঅ'বিলাকত মানে এনেকৈ কিছুমান মানে বস্তু ৰুৱে ভাল লাগে তো এতিয়া ইয়াত অলপ মই ওপৰত ধুনীয়া গোটেইখিনি মিহিকৈ মাটি দিছোঁ একেবাৰে মিহি মাটিখিনি তো আমাৰ মাটি দিয়া হৈ গ'ল তো এতিয়া এইখিনি মই ধুনীয়াকৈ আমাৰ যিখন গ্ৰিল আছে তো তাত মই এতিয়া ধুনীয়াকৈ ইয়াত লগাই থ'ম এই দুটা টাবত মই পদিনা ৰুইছিলোঁ মাজে মাজে তাৰ পৰা 2টা মানে আগ ছিঙি মানে খোৱা যায় চাটনি বনালে কিবা বনালে তো এনেকৈ ইয়াত এতিয়া মই এইখিনি ধুনীয়াখিনি ইয়াত লগাই থৈ দিম যেতিয়া হ'ব তেতিয়া হয়তো ধুনীয়া লগা হ'ব আৰু নামো ধুনীয়া আৰু দেখাতো ধুনীয়া হ'ব যদি হয় এতিয়া আমাৰ এইখিনি মই এইটো স্পাইডাৰ প্লেণ্ট আছিল এইখিনি মই ইয়াত ধুনীয়াকৈ ইয়াত হেংগিং পটত লগাই দিছোঁ আৰু এতিয়া আপোনালোকক পদিনাখিনি দেখুৱাই আছোঁ চাওকচোন কেনেকুৱা হৈছে ইয়াতে বেছি দিন হোৱা নাই ৰোৱা তথাপিও এনেকুৱা আৰু প্ৰায় 15 দিনমানৰ পিছত এইটো ৰিজাল্ট দেখিবলৈ পাইছে কেনেকুৱা হৈছে কিছুমানত মানে ধুনীয়াকৈ মানে সেই হৈছে গাজিছে মানে বহুত একদম আৰু কিছুমানত এই চাওক নাই মানে কি ক'ম ভাগ্যৰ কথা নিচিনা মানে তো এয়া হৈছে